কাইলৈ মই কলেজ নাহোঁ নেকি? কেলেনো নহ'ব, আহিব লাগিব। কালি লগৰকেইটাৰ লগত ফুৰিব যাম ভাবিছোঁ। নহ'ব, মই নাজানো, আহিব লাগিব। এনেই আৰু কেইদিনমানৰ পাছৰ পৰা কলেজ বন্ধ আছে। আৰে হ'ব নাযাওঁ, এতিয়া বৈ কিবা এটা খাই লওঁ। খাব মন নাই এতিয়া। তোৰ মৰ্জি আৰু। ঐ, আজি সন্ধিয়া ওলাই আহিম দেই। তোৰো মানে আৰু কাম নাই হা? হ'ব, নাহিলে নালাগে আৰু। এনেহে কৈছোঁ, আহিম দে, কিন্তু মোৰ লগত পইচা নাই। তোৰো মানে আৰু, মোৰ ওচৰত আছে, আহিবি। হেল্ল', কি হ'ল, ক'ত আছ? গৈ আছো। সোনকালে আহ, মই উঠনিৰ পৰা আহি ৰখি আছোহি। গৈছো। গোটেইজনী একদম আপেচৰি যেন লাগিছ। হ'ব বৈ, এতিয়া নাযাওঁ বুলি কোৱা মানুহটোহে আগত ৰখি আছেহি। মই নাযাওঁ তেতিয়া। হ'ব, মই এনেইহে কৈছো কিবা, তোৰ লগত ধেমালি নকৰিনো কাৰ লগত ধেমালি কৰিম। বৈ এতিয়া। ঐ ছোৱালী, শুনচোন। ক'লেহে শুনিম। ফটো আমি নহয়, শুনচোন। কি হ'ল ক? তই ঘৰলৈ নাযাওঁ নি? এতিয়া গৈ কি কৰিম? পাছত যাম। কিয় বা? মই কাইলৈ মানে ঘৰলৈ যাওঁ নেকি? কেলে, কিবা হ'ল নি? নাই, মায়ে মাতিছে, কেলে জানো। যা গৈ আহ। তই ভালকে থাকিবি। হ'ব, খালি সোনকালে আহিবি।
হেল্ল' কি কৰিছ? কাপোৰ সামৰি আছো। ৰাতিপুৱা সময়ে নহয়গে। তই কি কৰি আছ? মই এনেই বাগৰি আছো। তোৰ পঢ়িবলৈ নাই নেকি? আজি পঢ়িবলৈ মন নাই যোৱা অ'। কিবা খালিনে এতিয়া? নাই, খামহে এতিয়া। যা খাই ল। উম, হ'ব দে এতিয়া, মই কালি আকৌ সোনকালে যাব লাগিব নহয়। হ'ব দে, বাই। বাই, গুড নাইট। গুড নাইট। হেল্ল', ক। গৈ পালিগে নে কি? এতিয়া পাইছোহি। তই কি কৰি আছ? কলেজৰ পৰা আহি পাইছো এতিয়া। তই ফ্ৰী হৈ ল দে তেতিয়া। হ'ব দে। ক। এইকেইদিন তই ইমান বিজি থাকিব ধৰিছ, কাৰ লগতনো? কাৰ লগত বিজি থকা দেখিলিনো? ঐ পোৱালি ৰচোন, কল এটা আহিছে। কোনে ফোন কৰে অ' তোক? ইয়াৰ কি হ'ল, ইমান ফোনৰ ওপৰি ফোন কৰি আছে? অ' মা, হ'ব দিয়া এতিয়া, মই কালি কথা পাতিম। কি হ'ল নো ইমান ফোনৰ ওপৰি ফোন কৰি আছ? ইমান ৰাতি কাৰ লগত কথা পাতি আছ? অ' সেইটো কথা, মাৰ লগত কথা পাতি আছিলো অ'। কেতিয়াৰ পৰা কল কৰি আছো মই তোক? মইতো কল কৰিবলৈ লৈছিলোৱে, কিহৰ কাৰণে ইমান খংনো হা? খঙৰ কথা নহয় অ', কমচে কম মেছেজ এটাতো কৰিব পাৰ। আচ্ছা চৰি, পাহৰি গলো অ'। মইহে জানো তোক হেৰুৱাবলৈ কিমান ভয় লাগে মোৰ। পাগলটো মই তোৰ হয়, কেৱল তোৰ। হ'ব, ভাত কিহে খালি? জানো কিহে কিহে খালো, পাহৰিয়ে থাকিলো। চব যদি পাহৰিয়ে থাক, মনত কি থাকে তোৰ? তোৰ কথা আকৌ। হ'ব, বহুত সময় হ'ল, শু এতিয়া। ঐ শুন না। ক। লাভ ইউ। তোৰ আৰু কাম নাই হা? হ'ব যা, তই যে অলপ বেছি কৰ। তইও মানে আৰু লাভ ইউ টু। পাছৰ ডোখৰ কোনে ক'ব? লাভ ইউ টু অ' দেহা কলি যা। হ'ব দে, বাই বাই। বাই বাই, গুড নাইট। গুড নাইট। ইমান ধুনীয়া বতাহ মাৰি আছে, আকাশৰ জোনবাইটো ইমান উজ্জ্বল হৈ আছে। এটা জোন আকাশত, এটা জোন মোৰ বুকুত। তোৰ কি হৈছেনো? এইকেইদিন ইমান মন মাৰি থাকিব ধৰিছ? একো নাই হোৱা। কবিনে কি হৈছে? এইকেইদিন ইমান বেয়া বেয়া সপোন দেখিছো। কি সপোন দেখিলেনো? তোক হেৰুৱা, মই তোক কেতিয়াও হেৰুৱাব নিবিচাৰো। তয়ো যে আৰু দে, কি কথাবোৰ ভাবি থাক? ঐ, আমাৰ দুটা সম্পৰ্কটো যদি তহঁতৰ ঘৰত মানি নলয়, তেতিয়া কি কৰিবি? ঘৰত বুজাবলৈ সম্পূৰ্ণ চেষ্টা কৰিম। তাৰ পাছতো যদি নামানে? তাৰ পাছতো যদি নামানে, তোক লৈ কৰবা বহুত দূৰলৈ গুচি যাম, য'ত কাকো চিনি নাপাওঁ। মাথো তই মোক আৰু মই তোক চিনি পাম। এটা নতুন জীৱন আৰম্ভ কৰিম। আৰু মা
আজিলৈ মা দেউতাই যি যি কৈছে তাকেই কৰি আহিছোঁ। কিন্তু মই কি বিচাৰোঁ সেইটো কি মা দেউতাই ভবাবোৰ সপোন আৰু মোৰবোৰ। মা দেউতাক লৈ এনেকৈ কয় নি? আজিলৈ প্ৰত্যেকটো কথাই শুনি আহিছোঁ আৰু যদি তোক এৰি দিব কয় মই এই পৃথিৱীখন এৰি দিব পাৰিম কিন্তু তোক এৰিব নোৱাৰোঁ। ময়ো তোৰ অবিহনে থাকিব নোৱাৰোঁ অ'।